নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো যি সকলে ADRE গ্ৰেড 4 বা গ্ৰেড 3 আসাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে আপোনালোকৰ বাবে 50টা আসাম হিষ্ট্ৰী জিকে লৈ আইছো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকে যেন যদি চেনেললৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আহক এতিয়া আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আজি প্ৰথম কোৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ নামটো প্ৰথমে কোনখন গ্ৰন্থত উল্লেখ পোৱা যায় অপচন এ মহাভাৰত অপচন বি কালিকা পুৰাণ অপচন সি ৰামায়ণ অপচন ডি যোগিনীতন্ত্ৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ মহাভাৰতত পোৱা যায় আকৌ নেক্সট কোৱেশ্যনটো হৈছে কামৰূপৰ বিখ্যাত ৰজা ভাস্কৰ বৰ্মন কোন বংশৰ আছিল অপচনসমূহৰ ভিতৰত বহুতে হয়তো জানে অপচন এ টো হৈছে শুদ্ধ এনসাৰ বৰ্মন বংশ আছিল আকৌ নেক্সট কোৱেশ্যনটো হৈছে চীনা পৰিব্ৰাজক হিউয়েন চাঙে কেতিয়া কামৰূপত ভ্ৰমণ কৰিছিল অপচন এ হৈছে 620 খ্ৰীষ্টাব্দত অপচন বি 643 খ্ৰীষ্টাব্দত অপচন সি হৈছে 712 খ্ৰীষ্টাব্দত অপচন ডি হৈছে 750 খ্ৰীষ্টাব্দ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 643 খ্ৰীষ্টাব্দত আকৌ নেক্সট কোৱেশ্যনটো হৈছে হিউয়েন চাং কোন কামৰূপৰ ৰজা আমন্ত্ৰণত আহিছিল অপচনসমূহৰ ভিতৰত বহুতে জানে অপচন বি টো হৈছে শুদ্ধ এনসাৰ ভাস্কৰ বৰ্মনৰ দিনত আহিছিল আকৌ নেক্সট কোৱেশ্যনটো হৈছে কামৰূপৰ ৰাজ্য প্ৰতিষ্ঠাপক কোন আছিল কামৰূপৰ ৰাজ্য প্ৰতিষ্ঠাপক বুলি ক'লে আপোনালোকে হয়তো জানে পূজ্য বৰ্মন আছিল আকৌ নেক্সট কোৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ প্ৰথম ৰাজবংশ কোনটো অপচন এ বৰ্মন বংশ অপচন বি শালস্তম্ভ বংশ অপচন সি পাল বংশ অপচন ডি আহোম বংশ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ টো হৈছে শুদ্ধ এনসাৰ বৰ্মন বংশ আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মন কোন ভাৰতীয় সম্ৰাট সমসামৰিক ৰজা আছিল অপচন এ অশোক অপচন বি সমুদ্ৰগুপ্ত অপচন সি হৰ্ষবৰ্ধন অপচন ডি চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি হৰ্ষবৰ্ধনৰ সমসামৰিক ৰজা আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ ৰাজ্যৰ ৰাজধানী কি আছিল অপচনসমূহৰ ভিতৰত অপচন সি টো হৈছে শুদ্ধ এনসাৰ প্ৰাগজ্যোতিষপুৰ আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে নিধানপুৰত ত্ৰামক শাসনৰ কোন ৰজাৰ সৈতে জড়িত অপচনসমূহৰ ভিতৰত অপচন এ টো হৈছে শুদ্ধ এনসাৰ ভাস্কৰ বৰ্মনৰ দিনত জড়িত আছিল আকৌ 10 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ অন্তিম ৰজা কোন আছিল অপচন এ হৈছে ভাস্কৰ বৰ্মন অপচন বি হৈছে পূজ্য বৰ্মন অপচন সি হৈছে মহাভূতি বৰ্মন অপচন ডি হৈছে স্থিতি বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ ভাস্কৰ বৰ্মন আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ পিছত কোন বংশই কামৰূপত শাসন কৰিছিল অপচন এ পাল বংশ অপচন বি শালস্তম্ভ বংশ অপচন সি কোচ বংশ অপচন ডি আহোম বংশ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে শালস্তম্ভ বংশই শাসন কৰিছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে হৰ্ষচৰিত্ৰ গ্ৰন্থখন ৰচনা কোনে কৰিছিল অপচনসমূহৰ ভিতৰত অপচন বি টো হৈছে শুদ্ধ এনসাৰ বাণাবত্তই হৰ্ষচৰিত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল বাণাবত্ত আছিল হৰ্ষবৰ্ধনৰ কবি আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ বিষয়ে তথ্য পোৱা এটা বিদেশী উৎস কোনটো অপচনসমূহৰ ভিতৰত অপচন বি টো হৈছে শুদ্ধ এনসাৰ হিউয়েন চাং আকৌ নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ হৈছে শালস্তম্ভ অপচন বি হৈছে ত্যাগসিং অপচন চি হৈছে ৰত্নপাল অপচন ডি হৈছে ব্ৰহ্মপাল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ টো হৈছে শুদ্ধ এনসাৰ শালস্তম্ভ আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ ইতিহাসৰ অধ্যয়নৰ অন্যতম গুৰুত্বপূৰ্ণ উৎস কি আছিল অপচনসমূহৰ ভিতৰত অপচন এ টো হৈছে শুদ্ধ এনসাৰ কপাৰ প্লেণ্ট আছিল নেক্সট কুৱেশ্যনটো হৈছে সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভলিপিত কামৰূপৰ ৰজাক কেনেধৰণৰ ৰাজ্যৰ শাসক বুলি উল্লেখ কৰা হৈছিল অপচনসমূহৰ ভিতৰত অপচন বি টো হৈছে শুদ্ধ এনসাৰ সীমান্ত ৰাজ্যৰ আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ কোন ৰজাই নালন্দা বিশ্ববিদ্যালয় দান আগবঢ়োৱাৰ উল্লেখ পোৱা যায় অপচনসমূহৰ ভিতৰত অপচন বি টো হৈছে শুদ্ধ এনসাৰ ভাস্কৰ বৰ্মন আকৌ নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাৰ আনুমানিক সময় কোনটো অপচনসমূহৰ ভিতৰত অপচন হৈছে শুদ্ধ এনসাৰ
আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ আটাইতকৈ নিৰ্ভৰযোগ্য উৎস কোনটো? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এইটো হৈছে শুদ্ধ এনচাৰ। আকৌ 20 নম্বৰ কুৱেশ্যনটো হৈছে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ হৈছে ৰত্নপাল, অপশ্যন বি হৈছে ব্ৰহ্মপাল, অপশ্যন চি হৈছে ধৰ্মপাল, অপশ্যন ডি হৈছে ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ধৰ্মপাল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে পাল বংশৰ কোনজন ৰজাই দুৰ্জয়া নামৰ নতুন ৰাজধানী স্থাপন কৰিছিল? অপশ্যন এ হৈছে ৰত্নপাল, অপশ্যন বি হৈছে ব্ৰহ্মপাল, অপশ্যন চি হৈছে ধৰ্মপাল, অপশ্যন ডি হৈছে ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰত্নপাল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ডুবি শিলালিপি কোন ৰজাৰ সৈতে জড়িত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ ভাস্কৰ বৰ্মন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ প্ৰধান ধৰ্মীয় কেন্দ্ৰ কোনটো আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ কামাখ্যা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কালিকা পুৰাণৰ মূলতঃ কোন শতাব্দীত ৰচিত বুলি ধৰা হয়? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ অন্তিম ৰজা কোন আছিল? অপশ্যন এ হৈছে ত্যাগসিং, অপশ্যন বি হৈছে শালস্তম্ভ, অপশ্যন চি হৈছে হজৰবৰ্মন, অপশ্যন ডি হৈছে বনমাল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ ত্যাগসিং আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ ৰাজসভাত কোন বিদেশী পৰ্যটক উপস্থিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ হিউৱেন চাং আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যবৰ্মন কোন সাম্ৰাজ্যৰ সমসাময়িক আছিল? অপশ্যন এ হৈছে মৌৰ্য, অপশ্যন বি হৈছে গুপ্ত, অপশ্যন চি হৈছে কুষাণ, অপশ্যন ডি হৈছে মোগল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক আছিল। নিধানপুৰত তামৰ শাসনৰ বৰ্তমান কোন দেশত উদ্ধাৰ হৈছে? অপশ্যন এ ভাৰত, অপশ্যন বি বাংলাদেশ, অপশ্যন চি নেপাল, অপশ্যন ডি ভূটান। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি বাংলাদেশ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ পাল বংশৰ শেষৰ শক্তিশালী ৰজা কোন আছিল? অপশ্যন এ হৈছে ব্ৰহ্মপাল, অপশ্যন বি হৈছে ৰত্নপাল, অপশ্যন চি হৈছে ধৰ্মপাল, অপশ্যন ডি হৈছে জয়পাল। ইয়াৰ শুদ্ধ এনচাৰটো বহুতে হয়তো জানেই, অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ ধৰ্মপাল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে যোগিনীতন্ত্ৰৰ মূলতঃ কোন অঞ্চলৰ বৰ্ণনা পোৱা গৈছিল? অপশ্যন এ হৈছে মগধ, অপশ্যন বি হৈছে কামৰূপ, অপশ্যন চি হৈছে কাশ্মীৰ, অপশ্যন ডি হৈছে কলিংগ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কামৰূপ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মদন কামদেৱ মন্দিৰসমূহ কোন জিলাত অৱস্থিত? অপশ্যন এ হৈছে নগাঁও, অপশ্যন বি হৈছে কামৰূপ, অপশ্যন চি হৈছে শিৱসাগৰ, অপশ্যন ডি হৈছে যোৰহাট। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কামৰূপ জিলাত অৱস্থিত। কামৰূপৰ ইতিহাসৰ বাবে কোনখন গ্ৰন্থ বিশেষ গুৰুত্বপূৰ্ণ? অপশ্যন এ হৈছে অৰ্থশাস্ত্ৰ, অপশ্যন বি হৈছে কালিকা পুৰাণ, অপশ্যন চি হৈছে ৰাজতৰংগিনী, অপশ্যন ডি হৈছে গীত গোবিন্দ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কালিকা পুৰাণ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ পশ্চিম সীমা সাধাৰণতে কোন নদীলৈ বিস্তৃত বুলি ধৰা হয়? অপশ্যন এ হৈছে মানাহ, অপশ্যন বি হৈছে কৰতীয়া, অপশ্যন চি হৈছে ধনশিৰি, অপশ্যন ডি হৈছে বৰাক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কৰতীয়া নৈ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কোন বংশৰ ক্ষমতালৈ আহিছিল? অপশ্যন এ হৈছে পাল বংশ, অপশ্যন বি হৈছে শালস্তম্ভ বংশ, অপশ্যন চি হৈছে কোচ বংশ, অপশ্যন ডি হৈছে আহোম বংশ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শালস্তম্ভ বংশ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে দুৰ্জয়া নগৰী কোন ৰজাই স্থাপন কৰিছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি ৰত্নপাল, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনালোকে বহুতেই জানেই, অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ ৰত্নপাল। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ ইতিহাসত তামৰ শাসনৰ মূলতঃ কিহৰ বাবে জাৰি কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ ভূমি দানৰ নথিৰ বাবে জাৰি কৰা হৈছিল।
আকৌ নেক্সট কুৱেশ্যন হৈছে প্ৰাচীন অসমৰ ইতিহাসত বৰ্মন শালস্তম্ভ আৰু পাল বংশ কি আছিল ইয়াত অপশ্যনসমূহ ভুলকে দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ৰাজবংশ আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপত শৈৱ শাক্ত আৰু বৈষ্ণৱ এই তিনিটাৰ ভিতৰত কোন ধৰ্মীয় ধাৰাৰ বিশেষভাৱে প্ৰভাৱশালী আছিল অপশ্যন এ হৈছে কেৱল বৈষ্ণৱ অপশ্যন বি হৈছে কেৱল বৌদ্ধ অপশ্যন চি হৈছে শাক্ত আৰু শৈৱ অপশ্যন ডি হৈছে জৈন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি শাক্ত আৰু শৈৱ আকৌ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ ইতিহাসৰ অধ্যয়নৰ ক্ষেত্ৰত কোনটো উৎস আটাইতকৈ প্ৰমাণ বুলি গণ্য কৰা হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনসাৰ আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ হৈছে চুকাফা অপশ্যন বি হৈছে চুহুংমুহুং অপশ্যন ডি হৈছে গদাধৰ সিংহ অপশ্যন ডি হৈছে প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ চুকাফা আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাট যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনসাৰ 1671 খ্ৰীষ্টাব্দত আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন এ 1824 চনত অপশ্যন বি 1826 চনত অপশ্যন চি 1826 চনত অপশ্যন ডি 1830 চনত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি 1826 চনত আকৌ নেক্সট কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহ মূলতঃ কোনটো সম্প্ৰদায়ৰ সৈতে জড়িত আছিল অপশ্যন এ হৈছে আহোম অপশ্যন বি হৈছে মটক বৈষ্ণৱ সম্প্ৰদায় অপশ্যন চি হৈছে কোচ অপশ্যন ডি হৈছে চুতীয়া ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মটক বৈষ্ণৱ সম্প্ৰদায় মাজত সংঘটিত হৈছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল অপশ্যন এ যোৰহাট অপশ্যন বি চাবুৱা অপশ্যন চি শিৱসাগৰ অপশ্যন ডি তেজপুৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি চাবুৱা আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পৃথক চিফ কমিছনাৰ প্ৰদেশ হিচাপে কেতিয়া গঠন কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনসাৰ আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসম কেশৰী উপাধি কোনজনক জনা যায় অপশ্যন এ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি হৈছে গোপীনাথ বৰদলৈ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ আকৌ নেক্সট কুৱেশ্যনটো হৈছে ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল অপশ্যন বিটো হৈছে শুদ্ধ এনসাৰ 1861 চনত আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন এ হৈছে বিষ্ণুৰাম মেধি অপশ্যন বি হৈছে গোপীনাথ বৰদলৈ অপশ্যন চি হৈছে বিমল প্ৰসাদ চলিহা অপশ্যন ডি হৈছে মহেন্দ্ৰ মোহন চৌধুৰী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৱে বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত আহোম যুগৰ সমাধিক্ষেত্ৰ কোনটো অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনসাৰ চৰাইদেউ মৈদাম আজি ভিডিঅ'টো কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেধৰণৰ MCQ আৰু লগতে টপিক ৱাইজ কনচেপ্ট আপোনালোকৰ বাবে সদায় লৈ আহি থাকিম আশা কৰোঁ আপোনালোকে যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোক যাতে মৰম চেনেহ দি আগবাঢ়ি লৈ যোৱাত সহায় সহযোগিতা কৰে